আৰু যিহেতুকে ধান আমাৰ মৰণা মাৰি থৈ দিয়া হয় ভঁৰালত গুটি ধান আজি বহুত কেইবছৰ আগৰ পৰাই আমাৰ সেনেকৈ গুটি ধান মাৰি থৈ দিয়া হয়। নহ'লে বাৰিষা ছিজনত ধান এইবোৰ মাৰিবলৈ অলপ অসুবিধা হয়, সেইবাবে মাৰি মেলি থৈ দিয়া হয়। এতিয়া ধান চান মাৰি মেলি হৈ গ'ল, এতিয়া প্লাষ্টাৰ মৰা কামত লাগি আছোঁ। যিহেতুকে দিনত ধানৰ কাম, বাৰীৰ কাম, বাৰীৰ খেতি আৰু বিভিন্ন ধৰণৰ কাম কৰিব লাগে, সেইকাৰণে সময় নাপাওঁ। সন্ধিয়াই আমি ঘৰৰ প্লাষ্টাৰ মৰা কাম এতিয়া কৰি আছোঁ। প্ৰায় লাগিম 8টামান বজালৈকে আজি শেষ হ'ব যিহেতুকে। আৰু অলপ মাৰিব আছে বাৰাণ্ডাৰ ফালে, যিহেতুকে ঘৰ বনাই থকা আছে, ঘৰ এতিয়ালৈ কমপ্লিট হোৱা নাই। তলৰ ফ্ল'ৰখিনি আমি ধুনীয়াকৈ বনাই ল'ব চেষ্টা কৰিছোঁ। যিহেতুকে আমাৰ এতিয়া ঘোলা শেষ হৈ গ'ল মানে চিমিত, আৰু এতিয়া আকৌ ঘূলি ল'ম, ঘূলি মেলি লাগিম কাম। আৰু বেছি টুকুৰা নাই, সেইফালে দেখিছেনে আপোনালোকে, সেনেকৈ অকণমান টুকুৰা আছে, টুকুৰা মাৰিম। যিহেতুকে পলিচ মৰা কাম বহুত মিহি কাম আৰু মানে অকণমান টাইম লাগে। এতিয়া মাৰিম আকৌ ঘূলি মেলি কিমান দেৰি লাগে। মানে গাইজ আপোনালোকে দেখিছে নহয়, আমি যিখিনি জেগাত আগতে ৰঙালাও কৰিছিলোঁ মানে অলপ আগতীয়াকৈ, আৰু সেইখিনি ৰঙালাও আমাৰ ইতিমধ্যে শেষ হৈ গ'ল বিকি মেলি। আৰু সেইখিনি মাটি আকৌ হাল বাই মেলি এতিয়া মটৰ ছটিয়াই দিলোঁ। আৰু এতিয়া সেয়া জেওৰা ভেটা কাম কৰি আছোঁ। এইফালে আপোনালোকে দেখিছেনে, এইফালে ছাইডটো এনেকৈ ভেটি দিছোঁ, বাকী ভেটিবলৈ আছে। ইয়াতে আকৌ আমি হাল চাল বাই মেলি মটৰ পেলাই দিলোঁ। প্ৰায় আমি ইয়াত 8-10 কেজিমান মটৰ সিঁচিছোঁ, 8 কেজিমান। আৰু আজি বেছি দিন হোৱা নাই, ফুটা নাই গুটি, ফুটিব লাহেকৈ। এতিয়া যিহেতু মাটি অলপ শুকান হৈ আছে, আৰু সেইবাবে আপোনালোকক অকণমান ভাবিলোঁ দেখাই দিওঁ। আজি ৰঙালাও বিকি শেষ কৰি মেলি আকৌ মটৰ খেতি কৰিলোঁ। মানে একেটা ছিজনতে দুবাৰকৈ একেডোখৰ মাটিতে খেতি কৰিব পৰা হয়। এইফালে দেখিছেনে আপোনালোকে, ইয়াত তেতিয়া আমি ৰঙালাও সিঁচিলোঁ, ৰঙালাও দিলোঁ, ৰঙালাও হ'ল, বিকি মেলি আকৌ মটৰ দিলোঁ। আকৌ মটৰখিনি হোৱাৰ পিছত আমি আকৌ ইয়াত বেঙেনা খেতি কৰিম বুলি ভাবি আছোঁ নহয়, প্ৰত্যেক বছৰে সেনেকৈ কৰা হয়। মানে একেটা ছিজনতে 3টালৈকে খেতি কৰা হয় একেডোখৰ মাটিতে। ইয়াতে কৰিম আকৌ আমি এতিয়া ৰঙালাও কৰিলোঁ, মটৰ, তাৰপিছত আকৌ এতিয়া কৰিম বেঙেনা। মটৰখিনি হোৱাৰ পাছত যিকোনো খেতিৰ কাম দেখাই থকা হয়, যিহেতুকে মই খেতি কৰোঁ আৰু খেতিয়ে দেখাই থাকোঁ। দেখাবলৈ এতিয়া আমি খেতিৰ কাৰণে খুব ব্যস্ত, আৰু খেতিয়ে কৰি থাকে। বহুত বেছি খেতি নহয়, কমকৈ, আৰু নিজে চলিব পৰাকৈ অকণমানকৈ সৰু সুৰাকৈ খেতি কৰি আছোঁ। আৰু সেয়া আপোনালোকক দেখাই থাকোঁ। আৰু আপোনালোকে কেনেকুৱা পায় এবাৰ প্লিজ কমেণ্ট কৰি জনাব, আৰু ভাল লাগিব কমেণ্ট কৰি যদি জনায় কেনেকুৱা লাগিলে। মানে গাইজ এতিয়া আমাৰ জলকীয়া ঘৰতে এটা দুটাকৈ খাবলৈ পৰা হৈছেগৈ, আৰু দুদিনমান পিছত হয়তো আমি বিকিব পাৰিম জলকীয়া। ইয়াত আপোনালোকে দেখিছে নহয়, আমাৰ তুলসী জলকীয়া ক'লা ৰঙৰ। এতিয়া আমি ছিঙি মেলি এইখিনিকে ঘৰতে খাব পৰা হৈছেগৈ, আৰু কেইদিনমান পিছত হয়তো বিকিব পৰা হ'ব। আৰু ভাবিলোঁ আজি আপোনালোকক অকণমান দেখাই দিওঁ। আমি জলকীয়া ছিঙি আছোঁ এতিয়া বৰ্তমান ঘৰলৈ খাবলৈ নিবৰ কাৰণে। আৰু এইখিনি তুলসী জলকীয়া হয়, আগত আছে মাইক্ৰ জলকীয়া, আৰু পিছলৈও আছে মাইক্ৰ জলকীয়া। এতিয়া তুলসী জলকীয়াকৈ ছিঙি লৈ এইখিনি দেখিছেনে আপোনালোকে, ক'লা ৰঙৰ হয়। আৰু এইফালে আমাৰ বেঙেনা ছিঙি বিকি থাকিব পৰা হৈছে, বিকি আছোঁ বেঙেনা। আৰু এইফালে জলকীয়াও আৰু হয়তো এসপ্তাহ 10 দিনৰ পিছত ছিঙিব হ'বগৈ, মানে হৈ আছে, কিন্তু ছিঙা নাই, কমকৈ যিহেতুকে লাগি আছে। আৰু এতিয়া ঘৰতে খাবলৈ বুলি ছিঙি ল'লোঁ তুলসী জলকীয়া। আৰু এতিয়া আমাৰ বাৰীত বিকিব পৰা হৈ আছে তিতা কেৰেলা, বেঙেনা, আৰু জলকীয়াও কমকৈ হৈছেগৈ। আৰু যিহেতুকে আমি আগতীয়াকৈ ৰঙালাও দিছিলোঁ, সেইবোৰ আমাৰ শেষ হ'ল। এতিয়া আমি ইয়াত এখন বাৰীত অকল তিতা কেৰেলা আৰু বেঙেনা, এই দুটা বস্তু এতিয়া বেচি আছোঁ। আৰু হয়তো আৰু দুদিনমান পিছত আৰু বস্তু আমাৰ হ'বগৈ, যিহেতুকে লগাই থকা হৈছে। আৰু ৰঙালাও শেষ কৰি আমি মটৰো সিঁচিছিলোঁ, আৰু মটৰখিনিও ফুটিছেগৈ লাহেকৈ। একেডোখৰ জেগাতে একেখিনি মাটিতে আমি এটা ছিজনত 3টালৈকে খেতি কৰিব পৰা হয়, আৰু কৰোঁ। এয়া ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আমি জলকীয়া এইখিনি ছিঙি মেলি ঘৰলৈ খাবলৈ এতিয়া নিম, যিহেতুকে ৰাতিপুৱাই আহি গ'লোঁ বাৰীলৈ। মটৰ বাৰীত আমি জেওৰা ভেটিবৰ কাৰণে আহিছিলোঁ, আৰু আজি অলপ দেৰি লাগিলোঁ, যিহেতু অকণমান বেলেগ জেগা এটাত যাবলগীয়া কাম এটা আছে। সেইবাবে অলপ ঘৰলৈ আজি সোনকালে যাম। আপোনালোকক দেখাই থকা হয়, চাং দিওঁতেও দেখাইছিলোঁ আপোনালোকক, ছিঙোতেও দেখাওঁ, আৰু এতিয়াও আজিও দেখাইছোঁ। আপোনালোকে দেখিছে নহয়, কৰলাও লাগি আছে, যিহেতুকে সেইফালেও লাগি আছে কৰলা। এইখিনি আমি অহাকালিলৈ ছিঙিম, মানে বজাৰলৈ নিবলৈ ছিঙিব লাগিব। আৰু
এইখিনিয়ে দেখিছে আপোনালোকে আমি চাং বনাই মেলি আপোনালোকক দেখাইছিলোঁ। আপোনালোকক প্ৰতিটো ভিডিঅ' দেখাই থকা হয়। আজি আকৌ দেখাইছোঁ। আপোনালোকে দেখিছে নহয় তিতা কেৰেলা জেং কেৰেলা হয় এইখিনি। আৰু আমি তিতা কেৰেলা কওঁ, জেং কেৰেলা কওঁ। এইবোৰ দেখিছে নহয় আপোনালোকে। এইফালেও আছে। এইফালে আমাৰ জাতটো চুটি জাতৰ হয়। এইফালে আপোনালোকে দেখিছেনে এইবোৰ। কিন্তু এতিয়া ঠাণ্ডা ছিজন, যিহেতুকে কেৰেলা খেতিটো ঠাণ্ডা ছিজন অলপ কম হয় আৰু বাৰিষা আগতে নহয়। এইফালে আছে এতিয়া কৰলা। এইবোৰ আমি লতা ভোন এনেকৈ যিহেতুকে সূতা তেনেকৈ দিয়া আছিলে। লতা ভোন দেখিছেনে আপোনালোকে, একদম সৰু সৰু সূতা হয়, মানে জালৰ সূতা ভোন। জাল সূতা এনেকৈ দিয়া আছিলে। আমাৰ বাঁহ খুব কমেই আছে, কিনাৰে কিনাৰেহে বাঁহ দিয়া আছে। বাকী যিবোৰ আছে সেইবোৰ চব ৰছীয়ে হয়। আৰু ৰছীৰ বাবেহে লতা ভোন তললৈ নামি নামি আহে আৰু সেইবোৰ উঠাই উঠাই দিবলগীয়া হয়। যিহেতুকে সিখন চাঙত নালাগে ইমান, সিখন আমি জাল দিছোঁ। আৰু যিহেতুকে এখন চাঙৰ ৰছী দিলোঁ, সেইকাৰণে যিবোৰ লতা নামি আহে সেইবোৰ আমি উঠাই দিবলগীয়া হয়। সেইবোৰ দেখিছেনে আপোনালোকে। সেইবোৰ এনেকৈ উঠাই উঠাই দিবলগীয়া হয়, যিহেতুকে ওলমি ওলমি পৰি থাকে বাবে। এয়া এতিয়া আমি এইবোৰ বিকি আছোঁ কম কমকৈ। যিহেতুকে আমাক বানপানীয়ে বহুত বস্তু বাৰিষা ছিজনত মাৰি শেষ কৰি থৈ গৈছিলে। আৰু এতিয়া আমি আকৌ লগাই মেলি বস্তু বিকিব পৰা হৈছেগৈ। যিহেতুকে বানপানী হওঁতে বহুত বস্তু মাৰি লৈ যোৱাৰ পিছত বহুত আমাৰ ড্ৰেইন হ'ল আৰু উপায় নাই। আমি আকৌ বানপানী মাৰি লৈ যোৱাৰ পিছতে খুব 15-20 দিনৰ পিছত আমি আকৌ খেতি কৰিব আৰম্ভ কৰিলোঁ। এতিয়া আকৌ হ'লগৈ, আপোনালোকে ধুনীয়াকৈ দেখিছে। মানে পানীয়ে মাৰিলে বুলি আমি ৰৈ নাথাকিলোঁ, আকৌ ধুমাধুম খেতি কামত লাগি গ'লোঁ। এইফালে আমাৰ বিলাহী পচাই থৈ দিয়া আছে তাত ভেটিত, আৰু বিলাহী লগাব লাগে। যিহেতুকে এইকেইদিন অকণমান আমাৰ ধানৰ ছিজন আহি পৰিছে আৰু ধান খেতি আছে, সেইবাবে দুইফালে কৰিবলগীয়া হৈছে বুলি ক'ব লাগিব। সেইকাৰণে এটা চাইডে অলপ কমি গৈছে এটা খেতি, উপায় নাই, চবফালে মিলাই মিলি কৰিবলগীয়া হয়। আৰু এইকেইদিন খুব ধানৰ ছিজন, ধান কঢ়িয়াবলগীয়া হৈছে, ধান কটা কাম। আৰু তেনেকৈ বাৰী কামবোৰ অলপ কমিছে, মিলাই মিলি কৰিবলগীয়া হয়। সেইকাৰণে ৰাতিপুৱাই আহি কিনে বাৰী কাম কৰি কিনেহে আৰু আকৌ পথাৰলৈ যোৱা হয়। মানে গাঁৱত থাকিলেতো গম পায় আপোনালোকে কাম কিমান বেছি হয়। মানে একেটা কামেই নহয়, প্ৰতিটো কাম কৰিবলগীয়া হয়। আৰু ভাগ বতৰা নহয়, দিনটোত আমি বহুত কিবা কিবি কাম কৰিব লাগে। যিহেতুকে একেটা কাম কৰি থাকিলে নহ'ব। আৰু আপোনালোকে গম পায় খেতি কৰিলে কিমান ব্যস্ততা হ'ব লাগে আৰু কিমান কামৰ মাজত থাকিব লাগে। আপোনালোকে হয়তো গম পায় খেতি কাম কৰিলে মানে যি টি কাম ওলাই গৈ থাকে। এইবোৰ আমাৰ ৰছী দেখিছেনে আপোনালোকে। এইবোৰ মানে আমাৰ গৰম ছিজনত যদি হোৱাহেঁতেন এইবোৰ পূৰা বগাই চাং ফুল হৈ গ'ল। এতিয়া ঠাণ্ডা ছিজন, সেইকাৰণে অকণমান বগোৱাটো অলপ কম আৰু ইয়াৰ প্ৰডাকশ্যনো অলপ কম হয়। যিহেতুকে প্ৰডাকশ্যন কম হ'লেও ইয়াৰ এইটো বহুত বজাৰ মাৰ্কেটটো এতিয়াও ভাল হৈ আছে বুলি ক'ব লাগিব। 70 টকা 80 টকাৰ ভিতৰত বিক্ৰী হৈ আছে। আৰু এনেকৈ লগাইছিলোঁ আমি কৰলা, আৰু সেইফালেও আছে আগফালে মানে দুখন চাঙত আমি এনেকৈ কৰলা দিবলৈ কাৰণে চাং বনাইছিলোঁ। মাজত আছে জাতিলাও চাতিলাওবোৰ কিবা কিবি দিয়া আছে। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় প্লিজ এবাৰ কমেণ্ট কৰি জনাব। আৰু যিবোৰে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে ইমানখিনি চোৱাৰ বাবে আৰু ইমান মৰম চেনেহ দিয়াৰ বাবে আপোনালোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। আৰু এনেকৈ চাই যাব ভিডিঅ'বোৰ, আৰু আগলৈও আপোনালোকে মৰম চেনেহ দি যাব বুলি আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।